Hey guys, মই ৰুলিপ্ৰিয়াৰ পৰা আপোনালোকক মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা মেকআপ টিপছ যিটো আপোনালোকে সদায় ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ লাইফত। মই প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট নহয়, কিন্তু মই চেষ্টা কৰিম আজি আপোনালোকক মোৰ মেকআপ টিপছটো দেখুৱাবৰ বাবে। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট অফ অল মই মোৰ চুলিখিনি বান্ধি ল'ম গোটেইখিনি। তাৰপিছত মুখখন নিজৰ ধুনীয়াকৈ চাফা কৰি ল'ব। তো মই মোৰ মুখখন এতিয়া ধুনীয়াকৈ চাফা কৰি লৈছোঁ আৰু অলপ সময় আমি ৰখিব লাগিব মুখখন শুকুৱাব লাগিব। চ' মোৰ মুখখন শুকাইছে। এতিয়া আমি প্ৰথমতে প্ৰাইমাৰ ইউজ কৰিব লাগিব। তো এইটোৰ নাম হৈছে C2B স্কিন গ্লছ। তো মই ফাৰ্ষ্টতে এইটো ব্যৱহাৰ কৰিছোঁ। বহুত চিপচিপা হয় আৰু মোৰ স্কিনটো ইমান অইলি। আৰু বেছি অইলি কৰি দিয়ে। তো এইটো আপোনাৰ বিশেষকৈ ব্যৱহাৰ কৰা হয় যাতে মেকআপৰ পিছত আপোনাৰ স্কিনটো ড্ৰাই নালাগে, এটা ধুনীয়া শ্বাইন আহি থাকে যাতে আপোনাৰ স্কিনৰ পৰা। সেইটো কাৰণে এইটো ব্যৱহাৰ কৰা হয়। কিছুমান মানুহৰ স্কিনবোৰ বহুত ড্ৰাই থাকে, তো যেতিয়া মেকআপ কৰা হয় তেতিয়া আৰু বেছি শুকান যেন লাগে মুখখন, স্কিনটো মানে। তো এইটো আপোনাৰ কাম কৰিব যাতে আপোনাৰ মোৰ স্কিনটো দেখা পাইছে বহুত গ্ল' কৰি আছে, এনেকুৱা ধৰণে যাতে আপোনাৰ স্কিনটো গ্ল' কৰে, তাৰ কাৰণে এইটো লগোৱা হয়। এইটো লগালে আপোনাৰ মেকআপ ফিনিচিংটো ভাল হয়। আপোনালোকলৈ এটা ভিডিঅ' আনিম কি কৰিলে স্কিনৰ পৰা আপোনালোকে পিম্পলছবোৰ গুচাব পাৰিব, যাৰ মুখত বহুত বেছি পিম্পলছ প্ৰব্লেম আছে। তো সিহঁতে কি কৰি পেলাই পিম্পলছ বা যোনবোৰ দাগ থাকি যায় সেইবোৰ গুচাব পাৰিব মুখৰ পৰা। মই তাৰ কাৰণে এটা ভিডিঅ' বনাব কাৰণে। এতিয়া মই ষ্টাৰ্ট কৰিম। মই প্ৰাইমাৰ লগালোঁ। মই আকৌ এবাৰ কৈছোঁ যে মই প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট নহয়। মই যিমানখিনি পাৰিছোঁ মোৰ লগত থকা বস্তুখিনি মই ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ, কিন্তু মোৰ তাত প্ৰডাক্টছ আছে আৰু বেলেগ ধৰণৰ, কিন্তু সেইবোৰ মই ইউজ কৰা নাই। কাৰণ মই বিচাৰিছোঁ বহুত চিম্পলকৈ ভিডিঅ'টো বনাওঁ আৰু বহুত চিম্পল প্ৰডাক্ট যোনবোৰ এজ ইউজুৱেল সকলোৰে লগত থাকে, মানুহৰ লগত মানে চবৰ লগত থাকে। তো মই তেনেকুৱা প্ৰডাক্টৰে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। তো মই নেক্সট ল'ম ফিট মি ফাউণ্ডেশ্যন। এইটো থাকেই চবৰ তাতে। মই আগতে ইমানখিনি জানা নাছিলোঁ যে কি কৰিব লাগে কি কৰিব নালাগে, কিন্তু মোৰ ভণ্টি মেকআপ আৰ্টিষ্ট শিকি আছে তাই। তো তাইৰ পৰা মই অলপ শিকিছোঁ। তাই অলপ শিকাইছে মোক এনেকুৱা কৰিব লাগে, তাৰপিছত এইটো ল'ব লাগে, এইটো কৰিব লাগে। তো সেইখিনিৰ পৰা এই ফাউণ্ডেশ্যনটো হয়তো মোৰ স্কিন টোনটোৰ লগত বেছি বগা হৈ গ'ল নেকি। অ'কে, লেটছ চি, মিলাই চাওঁ আমি। জাষ্ট ৱেইট হা। অ'কে, মই মিৰৰ লোৱা নাছিলোঁ, তো মই মিৰৰখন ওপৰৰ পৰা নমাই ল'লোঁ। এতিয়া ফোনতকৈ তাৰমানে মিৰৰত ভালকৈ গম পায় কি হৈছে কি নাই, মোৰ চিনটো কি চলি আছে তাৰমানে। তো আপোনালোকে যেতিয়া ফাউণ্ডেশ্যনটো লগাই ন স্কিনত, একচুৱেলি প্ৰাইমাৰ লগোৱাৰ পিছত আৰু ফাউণ্ডেশ্যন লগোৱাৰ আগত প্ৰফেশ্যনেলি বহুত কিবা কিবি ইউজ কৰিব লাগে, কিন্তু মই সেইবোৰ ইউজ কৰা নাই কাৰণ মইতো প্ৰফেশ্যনেল নহয় ন। এতিয়া যদি মোৰ ভণ্টিয়ে এটা তেনেকুৱা ভিডিঅ' বনায় তেন্তে তাই সেইবোৰ ইউজ কৰিব, বিকজ তাই সেইটো ফিল্ডত এক্সপাৰ্ট। বাট মোৰ ইমান নাজানো। আৰু তাই যেতিয়া মেকআপ আৰ্টিষ্ট শিকিছে, ময়ো মেকআপ তেতিয়াৰ পৰাহে কৰিব লৈছোঁ। মই আগতে মেকআপৰ কোনো আইডিয়া নাছিলে আৰু মই কৰাও নাছিলোঁ মেকআপ ইমান। চ' মোৰ হৈ গৈছে মোৰ এইটো লগোৱা, মানে ফাউণ্ডেশ্যনটো লগোৱা। তো এতিয়া মই যে কি নেক্সট ফাউণ্ডেশ্যন লগোৱাৰ পিছত কনচিলাৰ লগাব লাগে। যদিহে মুখত দাগ ধাব্বা থাকে বা এনেকুৱা ডাৰ্ক স্পট থাকে চকুৰ তলত বা কিছুমানৰ এই জেগাখিনিত ক'লা ক'লা অলপ মাৰ্ক থাকে, তো যদি তেনেকুৱা থাকে আপোনালোকৰ, তো আপোনালোকে কনচিলাৰ ব্যৱহাৰ কৰিব পাৰে। মোৰ সিমান এটা নাই বাৰু, দেখা পাইছে আপোনালোকে, কিন্তু মোৰ দাগ আছে সৰু সৰু অলপ অলপ ব্যৱহাৰ কৰিম।
মই ক'বলৈ পাহৰিলোঁ আপোনালোকক যে মই কনচিলাৰটো কিহৰ ব্যৱহাৰ কৰিছিলোঁ। এইটো হয় লেকমে এক্সপেক্সিলিউট হোৱাইট ইণ্টেন্স লিকুইড কনচিলাৰ, মই এইটো ইউজ কৰিছিলোঁ। তো এইটো মই লৈছোঁ, এইটো হয় মেকৰ আই ষ্টুডিঅ' লং ৱেৰ জেল আইলাইনাৰ। একচুৱেলি এইটো আইলাইনাৰ হয়, কিন্তু আইব্ৰ' কাৰণে ইউজ কৰিব পাৰে। মোৰ আইব্ৰ'টো কিমান এটা এইটো মানে এটা আমাৰ কাপোৰ মানে eyeshadow, the ultimate shadow box. So first মই এইটো ইউজ কৰিম। মই এতিয়া কৰিম মোৰ আইশ্বেডো, যোনটো হয় বিউটি বেছড কালাৰ ফিউজন। তো ইয়াৰ পৰা মই ল'ম, চাওঁচোন কিমানখিনি কৰিব পাৰোঁ। একেইখিনি মই এটাই শ্বেড যোনটো মই আগতে ব্যৱহাৰ কৰিছিলোঁ, সেইটোৱে মই কম চকুত তলত লগাম। আৰু নাও মই লগাম লুজ পাউডাৰ, কিন্তু লুজ পাউডাৰটো মই দেখা পোৱা নাই, চাই আনিব লাগিব। এইটো মই লৈছোঁ লুজ পাউডাৰ। আপোনালোকৰ তাত এইটো নাই তেতিয়াহ'লে আপোনালোকে যোনটো কম্পেক্ট বুলি কয় ন, লেকমেৰ পোৱা যায়, বেলেগ বেলেগ ধৰণৰ পোৱা যায়, আপোনালোকে সেইটো ব্যৱহাৰ কৰিব পাৰে যদি আপোনাৰ তাত এইটো নাই। তো মই ষ্টাৰ্ট কৰিছোঁ এইটো লগোৱাৰ। মই কিন্তু ডিঙি কৰা নাই, দেখিছে নহয় মুখৰ কিবা ডিঙিৰ অৱস্থা কালা। একচুৱেলি যেতিয়া মেকআপ কৰা হয় তেতিয়া মুখৰ লগতে আচলতে ডিঙিটো কৰিব লাগে, কাৰণ সেইটো মেকআপ বহুত বেয়া লাগে। এতিয়া মই ঘৰতে আছোঁ ন, ৰুমতে আজি ডিউটি নাই মোৰ। ইমানখিনি হৈছে আৰু এতিয়া মই লগাম। এইটো একচুৱেলি কি লগাই মই নাজানো, প্ৰডাকশ্যনবিলাকৰ কাৰণে কি ব্যৱহাৰ কৰে, কিন্তু মই লগাইছোঁ ব্ৰাছাৰ। ইয়াতে আছে একেটা হৈছে চৰি ক'বলৈ পাহৰিছিলোঁ, এইটো হৈছে মি অন ব্লাছ এণ্ড কণ্ট'ৰ মানে কণ্ট'ৰ কয়, মই চৰি মই প্ৰনাউন্স কৰোঁতে ভুল হৈ যায়। তো ইয়াতে আছে ওপৰৰ দিনা হাইলাইটাৰ, এইটো হৈছে হাইলাইট এণ্ড ব্লাছ, এইটো অকল ব্লাছ আৰু এইটো কণ্ট'ৰ কৰিবৰ কাৰণে। একচুৱেলি মই এইটো পাৰিলোঁ হয় নোজ কাটিং, অলপমান আইডিয়া আছে কিন্তু ইমানো আইডিয়া নাই যে মই ভালকৈ কৰিব পাৰিম, ত' সেইটো মই কৰা নাই এইটো। চ' এতিয়া মই কৰিম ব্লাছ। এইটো কোনটো কৰোঁ? অ'কে।
এইটোৱে কৰিছোঁ মানে মোৰ কথা নাই মই এক্সপাৰ্ট নাই মই বেছি কৰা নাই মই ইয়াত বেছি লৈ যাম বহুত চিম্পল লুক দিম বাৰু তো মই বেছি কৰা নাই বাৰু ধৰিব পাৰি যেন নাই ধৰিব পাৰিছে অ' য়েছ তাৰপিছত আছে যিহেতুকে মই ইয়াতে ব্লাছ আৰু হাইলাইটাৰ একেলগে তাতে কৰিছোঁ গতিকে মই আপুনি খুচুটো হাইলাইটাৰ লগাই মই তাত হাইলাইটাৰ লগাম এতিয়া যদি মোৰ ৰুমত মেখেলা চাদৰ থাকিলে হয় ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি এটা ফটো চটো লিপষ্টিক কম লগাওঁ বাৰু লিপষ্টিকৰ লগত মানে কানেকশ্যন বহুতখিনি কম বুলি ক'ব পৰা যায় তথাপিও যিহেতুকে অলপমান মেকআপ কৰিছোঁ তাৰ লগত মই অলপ পিছিবলৈ পালোঁ ধন্যবাদ মই আপোনাক ক'ব পাহৰিলোঁ চবেই দেখি গম পাইছে যে মই মাস্কাৰা কিহৰ লগাইছোঁ এইটো মেবলিনৰ হয় মেবলিন কালাৰ্ছৰ হয় তাৰ মাস্কাৰাটো ৱাটাৰপ্ৰুফ মই এইটো লগাইছিলোঁ আৰু মই এতিয়া লিপষ্টিকটো লগাব কৈ আছোঁ এইটো হয় লৰিয়েলৰ মইতো অৰ্ডাৰ আগতে অৰ্ডাৰ দিছিলোঁ কিন্তু যেনেকৈ দিছিলোঁ তেনেকৈ আছে এতিয়ালৈকে মই নলগাওঁ এতিয়া বহুত কম নহয় আৰু ইয়াৰ শ্বেড হৈছে 244 চাব আপোনালোকে এইটো ট্ৰাই কৰি বহুত ধুনীয়া হয় কালাৰটো আৰু খুব ভাল লাগে Ini juga aku bukan dari sini. Kalau kamu mau ini, yang pas kok jadi dong ya. So, ini nanti mau kita lihat apa sih? ক'তোতে যাবলগীয়া নাই বাৰু কিন্তু যদি থকা হ'লে ধুনীয়াকৈ ওলাই মেলি যাব পাৰিব আৰু যদি মোৰ মেখেলা চাদৰ থাকিলে হয় মই ধুনীয়াকৈ এটা শ্বুট কৰিব পাৰিব বাট মোৰ ৰুমত মেখেলা চাদৰ নাই যে ধুনীয়া আছে ঘৰত আছে আপুনি চাই পেলাই ধুনীয়াকৈ মেকআপ কৰি পেলাই ক'ৰবাত যাব হ'লে যাব পাৰে থেংক ইউ আৰু বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু ইমানখিনিলৈকে স্কিপ নকৰাকৈ যে চাই আছে তাৰ কাৰণে আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া নতুন আপডেটবোৰ আপোনালোকে সোনকালে চাব পাৰে ধন্যবাদ